নমস্কাৰ লৈ আহিছোঁ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ধেমাজিত জলসম্পদ বিভাগৰ ঠিকাদাৰলৈ পুনৰ হকিয়নি মন্ত্ৰী পীয়ুষ হাজৰিকাৰ কামৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব ধেমাজি জিলাত বানখনীয়া পৰিস্থিতিৰ পৰ্যবেক্ষণ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ 5 দিনীয়া উজনি অসমৰ বানখনীয়া পৰিস্থিতিৰ অধ্যয়নৰ বাবে অহা জলসম্পদ মন্ত্ৰীগৰাকীয়ে পুৱাতে জোনাইৰ ঐৰামঘাট আৰু বেৰাচাপৰিত খনীয়া পৰিস্থিতি অধ্যয়ন কৰাৰ পিছত ক্ৰমাগতভাৱে চেঙাজান গাইনদী জিয়াদল আদি অঞ্চল পৰ্যবেক্ষণ কৰি জলসম্পদ বিভাগে গ্ৰহণ কৰিব পৰা আঁচনি সন্দৰ্ভত আলোচনা কৰে বানমুক্ত অসম চৰকাৰৰ যি স্লোগান হেয়া সফল কৰি তুলিবলৈ জলসম্পদ বিভাগে সম্পূৰ্ণ প্ৰচেষ্টা কৰিব বুলি জানিবলৈ দি পুনৰবাৰ ঠিকাদাৰসকলক হকিয়নি প্ৰদান কৰে পীয়ুষ হাজৰিকাই তেওঁ কয় যে জলসম্পদ বিভাগটো ঠিকাদাৰৰ নহয় ৰাইজৰ হয় ঠিকাদাৰেও ৰাইজৰ বাবে ভালদৰে কাম কৰিব লাগিব নহলে কোনো কম্প্ৰমাইজ কৰা নহব লগতে আগন্তুক বাৰিষাৰ সময়ত অঞ্চলবাসী কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ কাৰণে তৎকালীনভাৱে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশনা প্ৰদান কৰে লগতে প্ৰতি বছৰে ধেমাজিবাসীৰ চকুলোৰ কাৰণ হৈ পৰা গাইনদীৰ বানৰ এক স্থায়ী সমাধানৰ অতি সোনকালে কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ লগত সংগ দিয়ে শিক্ষামন্ত্ৰী তথা ধেমাজি সমষ্টিৰ বিধায়ক ৰণোজ পেগু সাগত প্ৰধান বৰুৱা জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা ডাঙৰীয়া অতিৰিক্ত মুখ্য অভিযন্তা উপস্থিত থাকে আকৌ দিল্লীৰ ৰাজনীতিলৈ উভতিব নেকি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কি প্ৰস্তাৱ কেন্দ্ৰীয় নেতৃত্বৰ সোণোৱালেও কেন্দ্ৰীয় নেতৃত্বক জনাইছে মনৰ কথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সন্মানজনকভাৱে পদবীত অধিষ্ঠিত কৰাৰ বাবে কেন্দ্ৰীয় নেতৃত্বই ইতিমধ্যে বহুবাৰ তেওঁৰ সৈতে আলোচনা কৰিছে যথা সময়ত তেওঁক সন্মানজনক পদত অধিষ্ঠিত কৰিব কেন্দ্ৰীয় নেতৃত্বই এই কথা শুকুৰবাৰে সদৰি কৰে লোকসভাৰ সাংসদ দিলীপ শইকীয়াই এই ক্ষেত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও নিজৰ মনৰ কথা কেন্দ্ৰীয় নেতৃত্বক জনাইছে বুলি কয় দিলীপ শইকীয়াই সেই হিচাপত কেন্দ্ৰীয় নেতৃত্বই চূড়ান্ত সিদ্ধান্তক চিল পোহৰ মাৰিব শইকীয়াই লগতে কয় যে ৰাজ্যসভাৰ আসন এখন খালী আছে সেইখনৰ কথাও আছে বিষয়বোৰ কেন্দ্ৰীয় নেতৃত্ব আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে আলোচনা কৰি সিদ্ধান্ত ল'ব